তো গাইজ সিঙ্গল লাইফৰ নিম পাতাৰ ৰসৰ দৰে সোৱাদ তিতা কিন্তু স্বাস্থ্যৰ কাৰণে বহুত ভাল। ना भोसड़ी के बेटे बेटे ओ बेटा मौज कर दी हां मौज कर दी। তো গাইজ মোৰ মোবাইলটো দুটা ঠাইতেই থাকে, এটা হ'ল মোৰ হাতত নহলে চাৰ্জত। को बता रहा हूँ तेरे बारे में, सबको अच्छी बातें बता रहा हूँ तेरे लिए। मम्मी डैडी को मैं घर पे मना रहा हूँ, वजन मेरी थोड़ी घटा रहा हूँ। তো চৰি শব্দটো কি আচৰিত ন? মানুহে চৰি ক'লে কাজিয়া খতম আৰু ডক্টৰে চৰি ক'লে মানুহে খতম। I got broads in Atlanta, she's a lean in the family, credit cards in the scammers, hitting no licks in the bank. তো গাইজ স্ত্ৰী আৰু স্ত্ৰীৰ মাজত তামাম মিল আছে ন, কাৰণ স্ত্ৰী গৰম হ'লে কাপোৰ চিধা আৰু স্ত্ৰী গৰম হ'লে স্বামী চিধা। তো গাইজ কাৰোবাৰ টকাৰ গৰম আকৌ কাৰোবাৰ ৰূপৰ গৰম। তো গাইজ মোৰ যিহেতু দুটাই নাই তো মোৰ অলপ মাথা গৰম। তো গাইজ আজিৰ এই ভিডিঅ'টোৰ সাউণ্ড কোৱালিটি মানে ইমান ভাল হোৱা নাই, কাৰণ গাইজ মোৰ অলপ প্ৰব্লেম হৈ আছে, অলপ বেমাৰ হৈ আছে, তো সেইকাৰণে মানে সাউণ্ড কোৱালিটি ইমান ভাল হোৱা নাই। তো আশা কৰিছোঁ আপোনালোকে মানে এইবিলাক অলপ মনাই ল'ব, কাৰণ তো গমেই পাই মানে অলপ প্ৰব্লেম হৈ আছে যিহেতু, তথাপিও যিহেতু ভিডিঅ'টো বনাই দিয়া আছোঁ আপোনালোকক। তো গাইজ আপোনালোকে চাওক কিমান বৰষুণ দি আছে আমাৰ